নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত লৈ আনিছোঁ কেইটামান মষ্ট ইম্পৰ্টেণ্ট সকলো কম্পিটিটিভ এক্সামত উপকৃত হোৱাকৈ কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আশা কৰোঁ উক্ত কুৱেশ্যন আনচাৰখিনিৰ পৰা আপোনালোকৰ যথেষ্টখিনি উপকৃত হ'ব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি 61ৰ পৰা আছে। ইয়াৰ আগৰ চিৰিজকেইটা আমি আগবঢ়াইছিলোঁ 60লৈকে। এই কুৱেশ্যন আনচাৰ আছিল, এইখিনি আমাৰ চেনেলৰ প্লেলিষ্টত পাই যাব। 61ৰ পৰা আৰম্ভ কৰিছোঁ আজি। আহক 61 নম্বৰ কুৱেশ্যনটো হৈছে, কোনজন ৰাজপুত ৰজাই নিজ কন্যাক আকবৰলৈ বিয়া দিছিল? উত্তৰ অম্বৰ ৰজা বিহাৰী মলয়। 62 নম্বৰ কুৱেশ্যন, 1526 চনত ইব্ৰাহিম লোদীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? উত্তৰ পানিপথৰ প্ৰথম যুদ্ধ। 63 নম্বৰ কুৱেশ্যন, কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়? উত্তৰ 1912 চনৰ 12 এপ্ৰিল তাৰিখে। 64 নম্বৰ কুৱেশ্যন, কোন চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল? উত্তৰ 1664 চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। 65 নম্বৰ কুৱেশ্যন, বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন? উত্তৰ কৃষ্ণদেৱ ৰায়। 66 নম্বৰ কুৱেশ্যন, 1576 খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্য দলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজয় হয়? উত্তৰ হালদিঘাটৰ যুদ্ধত। 67 নম্বৰ কুৱেশ্যন, প্ৰায় 600 বছৰ ধৰি শাসন কৰা আহোমসকলৰ অসমৰ কিমানজন ৰজাই শাসন কৰিছিল? উত্তৰত আছে প্ৰায় 40জন ৰজাই ৰাজত্ব কৰিছিল। 68 নম্বৰ কুৱেশ্যন, কৰ্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে নেতৃত্বাধীন ফৰাচী শক্তিক 1760 চনত পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? উত্তৰ ৱাণ্ডি ৱাছৰ। 69 নম্বৰ কুৱেশ্যন, ঐতিহাসিক পথৰুঘাট ৰণ কিমান চনত হৈছিল? 1894 চনত হৈছিল। 70 নম্বৰ কুৱেশ্যন, ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আৰু ভাইচৰ কোন আছিল? লৰ্ড লুই মাউণ্টবেটেন আছিল। 71 নম্বৰ কুৱেশ্যন, কংগ্ৰেছৰ সম্পাদক হিচাপে কোনে প্ৰথম কাৰ্যনিৰ্বাহ কৰিছিল? উত্তৰ এলান অক্টোভিয়াম হিউম। তেখেত প্ৰথমে কাৰ্যনিৰ্বাহ কৰিছিল সম্পাদক হিচাপে। 72 নম্বৰ কুৱেশ্যন, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ ডক্টৰ আত্মাৰাম পণ্ডুৰাম। 73 ভাৰতীয় জাতীয় কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোন চনত গঠন হৈছিল? উত্তৰ 1884 চনত গঠন হৈছিল। 74 নম্বৰ কুৱেশ্যন, 1939 চনত ফৰৱাৰ্ড ব্লক আৰু 1983 আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল? উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে গঠন কৰিছিল। 75 কোনে হোম ৰুল আন্দোলন নেতৃত্ব দিছিল? উত্তৰ এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলকে হোম ৰুল আন্দোলন নেতৃত্ব দিছিল। 76 নম্বৰ কুৱেশ্যন, অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। 77 নম্বৰ কুৱেশ্যন, মহাত্মা গান্ধীয়ে কেতিয়া আৰু কোন ঠাইত লোণ আইন ভংগ কৰে? উত্তৰ 1930 চনৰ 12 মাৰ্চত। 78 নম্বৰ কুৱেশ্যন, কেতিয়াৰ পৰা ছিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হয়? উত্তৰ
1975 চনত 79 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয় উত্তৰ 26 নৱেম্বৰ 1949 চনত 80 নম্বৰ কুৱেশ্যন সংবিধানৰ কোন অংকত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে উত্তৰ 3 নং অধ্যায়ৰ 14 পৰা 32 ধাৰলৈ মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা হৈছে 81 নম্বৰ কুৱেশ্যন সংবিধান সভাৰ মহিলা সদস্য দুগৰাকীৰ নাম কি উত্তৰ সৰোজনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত নেক্সট কুৱেশ্যন 82 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধানৰ কোনখন অনুসূচিত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰৰ মাজত ক্ষমতা বিতৰণ উল্লেখ আছে উত্তৰ সপ্তম অনুসূচিত 83 নম্বৰ কুৱেশ্যন ভাৰতৰ সংবিধান সভাৰ প্ৰথম গৰাকী অধ্যক্ষ কোন আছিল উত্তৰ সচিদানন্দ সিনহা আছিল 84 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হয় 85 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান উত্তৰ সংবিধানৰ 395টা অনুচ্ছেদ 9টা অনুসূচী আৰু 22টা অধ্যায় আছে 86 নম্বৰ কুৱেশ্যন ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয় 1907 চনত উত্তোলন কৰা হয় 87 নম্বৰ কুৱেশ্যন ভাৰতীয় সংবিধানখন বৰ্তমান অনুসূচী কিমান উত্তৰ 12টা 88 নম্বৰ কুৱেশ্যন সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে উত্তৰ লোকসভাৰ অধ্যক্ষই যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে 89 নম্বৰ কুৱেশ্যন ভাৰতৰ এটৰ্নি জেনেৰেল কোনে নিযুক্তি দিয়ে উত্তৰ ৰাষ্ট্ৰপতিয়ে এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে 90 নম্বৰ কুৱেশ্যন বিত্তীয় সংস্কাৰ কিমান দিনৰ মূৰত বহে উত্তৰ 5 বছৰ এইকেইটাই আছিল আজি ভিডিঅ'টোৰ প্ৰশ্নৰ উত্তৰ আশা কৰোঁ উক্ত প্ৰশ্নৰ উত্তৰখিনিৰ পৰা আপোনালোক যথেষ্টখিনি উপকৃত হ'ব আৰু যদি উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ ধন্যবাদ